2023 কেইটা গার্লফ্রেন্ড লাগে তোমাক? 2023 কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড নাছিল। গাৰ্লফ্ৰেণ্ড আপোনালোকৰ খবৰ কি? আপোনালোকৰ খবৰ নিশ্চয় ভাল আছে। আজি এটা কিবা বিশেষ এটা ব্লগ বনাম। কি ব্লগ বনাও সেইটো আপোনালোকে চাই থাকিব, মোৰ লগতে সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি মানে অলপ বেলেগ ধৰণৰ বেলেগ এটা ব্লগ বনাব গৈ আছোঁ। আপোনালোকে চাই থাকক, মই ক'ত যাওঁ সম্পূৰ্ণ ভিডিঅ'টো চাব, প্ৰথমৰ পৰা শেষলৈকে চাব। মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে, ইফালে দুনিয়াৰ তামোল গছ আছে, তামোল গছত দুনিয়াৰ তামোল লাগি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া আৰু বিভিন্ন জায়গা দেখাম, আপোনালোকে চাই থাকিব। এই বাবুটো মনে মনে কিয় বহি আছে চাওঁ, বাবুসকলক কিবা সোধোঁ ইয়াৰ কি হ'ল কাহিনীটো। এই বাবু, বাবু মই ব্লগ বনাই আছোঁ, কি হৈছে তোমাৰ? মনে মনে বহি আছে কিয়া? ঘৰৰ পৰা গালি পাইছে নেকি? এই বাবু মাত নাদা কিয়া? বাবু কি হ'ল মাত নাদা কিয়া? 2022 12টা গাৰ্লফ্ৰেণ্ড আছিল। 12টা গাৰ্লফ্ৰেণ্ড আছিল, সব গাৰ্লফ্ৰেণ্ড পটাই লৈ মোৰ ইমান বয়স হ'ল এতিয়ালৈকে এটা গাৰ্লফ্ৰেণ্ড পতাব পৰা নাই। তোমাৰ গাৰ্লফ্ৰেণ্ড? অ' মাই গড, আকৌ 12টা গাৰ্লফ্ৰেণ্ড ধোকা দিছি। অ' মাই গড। হেই গাইছ আপোনালোকে চাই থাকিব দেই, সাংঘাতিক ল'ৰা। এতিয়া 2023 চন আহি আছে আৰু এদিন আছে, তাৰ কাৰণে কিবা ক'বা নেকি? 2023 কেইটা গাৰ্লফ্ৰেণ্ড লাগে তোমাক? এ গড কি হ'ব? যাওঁ দে বাবু, থাকা, মই যাওঁ, মই ব্লগ বনাই আছোঁ। তো গাইছ চালে কেনেকুৱা ল'ৰা, 12টা গাৰ্লফ্ৰেণ্ড, মাই গড। আৰু কিবা হৈ যাব, হ'ব কি যে হ'ব পৃথিৱীত। তো চাই থাকক ভিডিঅ'টো, আমি আৰু আমাৰ কামত যাওঁ, ব্লগখিনি আৰু বনাই থাকোঁ। তো বন্ধুসকল এতিয়া আমি মূল বস্তুটো কি দেখাম সেইটো দেখাবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, বাৰে বাৰে কৈ আছোঁ আপোনালোকক চাই থাকিব। কাজিয়া কথা কি আমাৰ ব্লগ বনাইছোঁ, ৰ'বা ৰ'বা। কি হৈছে কাজিয়া কথা কিয়া? কি হৈছে তোমালোকৰ? কি হৈছে কোৱা কোৱা। গাৰ্লফ্ৰেণ্ড তোমালোকৰ? কাজিয়া নকৰিবা, এক মিনিট ৰ'বা। কাৰ গাৰ্লফ্ৰেণ্ড কাক পঠাইছে কোৱাচোন? কেমেৰা কথা কোৱা। অ' মাই গড। হেই আজি ব্লগ নবনাও ব্লগ আৰু কি বনাম। নমস্কাৰ আজিৰ কাৰণে বান্ধৱীসকল। মানে এইটো নিউ ইয়েৰটো মানে 2022টো গুচি গ'ল, সেইবাবে মানে আমি এইটো ভিডিঅ' বনালোঁ আৰু আপোনালোকে চাই কিনে নিশ্চয় ভাল পাইছে। ভাল পালে এটা লাইক মাৰি দিব, শ্বেয়াৰ কৰি দিব।